কুখান গান এটি সমীক্ষা। রাজবংশী গোৱালপৰীয়া লোকসংস্কৃতিৰ অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। পশ্চিম অসমৰ এই লোকসংস্কৃতিৰ পথাৰ বৰ উৰ্বৰ, ভঁৰাল বৰ চহকী আৰু সমৃদ্ধিশালী। এই লোকসংস্কৃতিৰ ইতিহাসৰ পম খেতি গ'লে অবিভক্ত গোৱালপাৰা জিলাত লোক পৰম্পৰা, কৃষ্টি সংস্কৃতিৰ বৰ্ণাঢ্য ঐতিহ্যৰ প্ৰমাণ পোৱা যায়। উনুকাই থোৱা ভাল যে পশ্চিম অসমৰ গোৱালপাৰা জিলাৰ বাহিৰে উত্তৰবংগ, বাংলাদেশৰ ৰংপুৰ, বিহাৰৰ পূৰ্ণিয়া আদি জিলাসমূহতে এই কৃষ্টি নিদৰ্শন বিদ্যমান। অৱশ্যে ঠাই বিশেষে এই লোকসংস্কৃতিৰ ৰূপান্তৰ ঘটা দেখা যায়। বৰ্তমান চহা জীৱনৰ প্ৰাচীন পৰম্পৰাগত গোৱালপৰীয়া লোকগীত যেনেদৰে বিশ্বৰ বিভিন্ন ঠাইত কিছু সমাদৰ লাভ কৰিলেও গোৱালপৰীয়া লোকনাট্যসমূহ ইমান জনপ্ৰিয়তা অৰ্জন কৰিব পৰা নাই। অৱশ্যে এই লোকনাট্য কলা এক আবেদনময়ী কৃষ্টিৰ উপাদান। গীত, বাদ্য, নৃত্যৰ সংমিশ্ৰণত প্ৰাচীন কালৰ পৰা মানৱ সমাজত পৰম্পৰাগতভাৱে চলি অহা লোকনাট্যৰ আধাৰত লিখিত নাট্য সাহিত্য ৰূপ পালে বুলি আধুনিক নাট্য সাহিত্যই দাবী কৰিব পাৰি। লোকনাট্যসমূহত সাধাৰণ খাটি খোৱা জনতাৰ হৃদয়ৰ স্পন্দন জড়িত হৈ আছে। পুৰণি গোৱালপাৰা জিলাত ৰজাদিনীয়া পৃষ্ঠপোষকতাত উজ্জীৱিত হৈছিল এই বৈচিত্ৰ্যময় লোককৃষ্টিৰ চৰ্চা আৰু সৃষ্টিৰ কঠীয়াতলী। গোৱালপৰীয়া লোকনাট্য কুখান গান এক বিশেষ শৈলীৰ প্ৰাঞ্জল লোক পৰিৱেশ কলা, যাৰ দ্বাৰা সাধাৰণ চহালক মৌলিক ৰূপত আধ্যাত্মিকতাৰ লগতে হৰ্ষ বিষাদ গাথা জীৱন্ত ৰূপত পৰিৱেশন কৰি ধৰ্মীয় জ্ঞান আৰু আদৰ্শৰ মাৰ্গদৰ্শন কৰি আহিছে বুলি ভবাৰ ফল আছে। কুখান গানৰ উৎপত্তি ৰামায়ণৰ পৰা হৈছে বুলি লোকনাট্যৰ গৱেষক আৰু পণ্ডিতসকলে ঠাৱৰ কৰিছে। এই ক্ষেত্ৰত মতানৈক্য থকাটো নুই কৰিব নোৱাৰি। যেতিয়া ৰামচন্দ্ৰই পত্নী সীতাক বনবাস দিছিল, তেতিয়া সীতাই বাল্মীকি মুনিৰ আশ্ৰমত আশ্ৰিত হৈ থাকোঁতে লৱ আৰু কুশৰ জন্ম হৈছিল। ঋষি বাল্মীকিৰ আশীষ ধন্য হৈ লৱ কুশৰ নিজৰ মুখেৰে বৰ্ণিত ৰামায়ণে গীত, মাত, নৃত্য, কুখান গানৰ মূল বুনিয়াদ আৰু কুশ নামৰ পৰাই কুখান শব্দটিৰ উৎপত্তি হৈছে বুলি বিভিন্ন পণ্ডিতসকলে মতানৈক্য নথকা নহয়। কিয়নো ৰামায়ণে সাহিত্যত ৰাৱণৰ দৰে গুৰুত্বপূৰ্ণ চৰিত্ৰৰ আধাৰত কিছু কিছু অঞ্চলত ৰাৱাণ গান বুলি অভিহিত কৰা দেখা যায়। আকৌ পশ্চিম অসমৰ কোনো ঠাইত থিয় হৈ নৃত্য প্ৰদৰ্শন কৰাৰ বাবে ইয়াক এই লোকনাট্য খাৰাতাল নামেৰে প্ৰসিদ্ধ লাভ কৰিছে। এই কুখান গানৰ সৃষ্টি ৰামায়ণৰ মূলকেন্দ্ৰ হ'লেও মহাভাৰত আৰু অন্যান্য পৌৰাণিক কাহিনী কুখান গানৰ ভিতৰত লিপিবদ্ধ কৰি পৰিৱেশন কৰা দৃষ্টান্ত আছে। লোকসাহিত্যৰ বৰ্ণনা মতে এই কুখান গানত লৱই খাপি বা তাল আৰু কুশই বেনা বজাই অযোধ্যা ৰজাৰ সকলো নাগৰিকক সুললিত সুমধুৰ সুৰৰ মায়েৰে মোহিত কৰি পেলাইছিল। আনকি ৰামচন্দ্ৰকো আৱেগ বিহ্বল কৰি এক নান্দনিক পৰিৱেশৰ মাজেৰে পিতা পুত্ৰৰ পৰিচয় ঘটে। লোকবিশ্বাস মতে বেনা কুখান গানৰ এক অপৰিহাৰ্য বাদ্যযন্ত্ৰ বুলি স্বীকৃতি লাভ কৰিছে। সেয়ে এই লোকনাট্য বহুতে বেনা গান বা ৰাম বেনা বুলি বহু পণ্ডিত গৱেষকসকলে মত পোষণ কৰিছে। উপৰোক্ত বৰ্ণনাৰ পৰা অনুমান কৰিব পাৰি যে কুখান গান ৰামায়ণী সাহিত্যৰ অন্তৰ্ভুক্ত। ইতিহাসৰ পাত লুটিয়াই চালে দৰং ৰাজবংশ বুলি বিশ্ব সিংহৰ অভিষেকৰ সময়ত ৰামায়ণে বজোৱাৰ উল্লেখ পোৱা যায়। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে কুখান গানত বজোৱা বেনা কোচ ৰজাৰ ৰাজত্বৰ আগৰ পৰাই প্ৰচলিত আছিল। ৰামায়ণ গান বেনাৰ দ্বাৰা গোৱা বাবে ৰামায়ণ বুলি অভিহিত কৰা হয়। জনপ্ৰিয়তাৰ ফালৰ পৰা কুখান গানক ব্ৰজধাম, কৃষ্ণলীলা, ৰামলীলা, ৰাসলীলাৰ লগত কিছু পৰিমাণে তুলনা কৰিব পাৰি। আনকি তামিলনাডু, অন্ধ্ৰ বা কৰ্ণাটকৰ প্ৰচলিত যক্ষগানৰ লগত সাদৃশ্য আছে বুলি বহুতে কয়। প্ৰাচীন পৰম্পৰা মতে মানুহৰ মুখে মুখে বাগৰি অহা কুখান গান অভিনয় কৰাৰ বাবে আধুনিক নাটঘৰ বা মঞ্চৰ দৰকাৰ নহয়। অৱশ্যে আজিকালি কুখান গান বিভিন্ন উৎসৱ আৰু মঞ্চত পৰিৱেশনৰ স্থান পাইছে। মুকলি পথাৰত কুখান গানৰ আখৰ বা মঞ্চসজ্জা বৃত্তাকাৰ হয়। মঞ্চৰ চাৰিওফালে দৰ্শক থাকে। প্ৰায় 20 বৰ্গফুটমান ঠাই বাঁহেৰে ঘেৰি দিয়া হয়। এটা সাজঘৰ থাকে। মঞ্চৰ পৰা সাজঘৰলৈ অহা যোৱাৰ কাৰণে সৰু ঠেক বাট থাকে।
মঞ্চৰ মাজত যন্ত্ৰাদি লৈ বাইন বা বায়ন পালিসকলে প্ৰৱেশ কৰে আৰু গান চলি থকা অৱস্থাত চুকুৰীসকলে চক্ৰাকাৰ আকাৰে ঘূৰি নৃত্য পৰিৱেশন কৰে। মুঠতে কুশান গান দলবদ্ধভাৱে পৰিৱেশন কৰিলেও এজন মূল গায়নে পৰিৱেশন কৰিবলগীয়া পালাৰ ঘাই দুৰ্বতাত ধৰে। ইয়াক মূল গায়ক বা কুশানী বা গীদাল বুলি কোৱা হয়। তেওঁ অনুসৰণ কৰি দলটিৰ অন্যান্য শিল্পীসকলে গীত, নৃত্য, হাস্য, ব্যংগ উপস্থাপন শ্ৰোতাৰ উপভোগ্য কৰি তোলে। কুশান গানৰ সাৰ্থকতা লাভ কৰে মূল গায়ক বা কুশানী বা গীদালৰ পাৰদৰ্শিতাৰ ওপৰত। মূল গায়কক সহায় কৰিবলৈ এগৰাকী মূল সহায়ক ব্যক্তি থাকে। তেওঁক দহাৰী বা দুৱাৰী বুলি কোৱা হয়। দুৱাৰী কামৰূপী ভাৱৰীয়া বা বহুৱা চৰিত্ৰ লেখীয়া এটা তেওঁ গীদালে পৰিৱেশন কৰা পালা গীতৰ মাজে মাজে হুকাৰ বা দোহাৰ দিয়ে। লগতে গীদালে গাই যোৱা পালাৰ অৰ্থ কৰা বা ভংশী কৰাত সহায় সহযোগ আগবঢ়ায়। মুঠতে দুৱাৰী হ'ল ব্যংগ, বিদ্ৰোহ, উপহাস আদি কথোপকথনৰ দ্বাৰা বিষয়বস্তু অধিক ৰসাল আৰু প্ৰাণৱন্ত কৰি দৰ্শক ৰাইজক আনন্দ প্ৰদান কৰে। তেওঁ গীত, বাদ্য, নৃত্য আদি সকলোতে পাৰ্গত আৰু উপস্থিত বুদ্ধিত পণ্ডিত ব্যক্তি। দুৱাৰীজনে গীদালক সহায় কৰাৰ লগতে তাত অংশ লোৱা আন আন চুকুৰী বা নৰ্তকীসকলে নৃত্য, গীত, নাটকীয় বচন, অংগী ভংগীৰে কুশান গান জীৱন্ত আৰু ৰসাল কৰি তোলে। পূৰ্বতে চেংৰা বা ল'ৰাবিলাকক ছোৱালীৰ সাজ পিন্ধাই চুকুৰী সজোৱা হৈছিল। বৰ্তমানে ছোৱালীবিলাকক চুকুৰী সজোৱা হয়। এই চুকুৰীৰ সংখ্যা 5 গৰাকীৰ পৰা 7 গৰাকী পৰ্যন্ত বা সুবিধা অনুসৰি লোৱা হয়। গীদালক কেন্দ্ৰ কৰি দুগৰাকী বাইন বা বায়ন থাকে। এগৰাকী ডাইনা বাইন, আনগৰাকী বাৱা বাইন, অৰ্থাৎ সোঁফালৰ বায়ন আৰু বাওঁফালৰ বায়ন। কুশানীসকলে ডাইনা বায়ন গৰাকীক গুৰু আৰু বাৱা বায়নক শিষ্যৰূপে গুৰু শিষ্য পৰম্পৰা ৰক্ষা কৰি আহিছে বুলি ক'ব পাৰি। মুঠতে বাল্মীকি মুনিক ডাইনা বায়ন আৰু লৱকুশক বাৱা বায়ন বুলি ধৰিব পাৰি। ডাইনা বায়ন গৰাকীৰ পালাৰ গীদাল বা দুৱাৰীয়ে গীত আৰম্ভ কৰাৰ লগে লগে সুৰ কৰি অধিক গতিময়তা আৰু আখৰক মুখাৰিত কৰি তোলে। লগতে বাদ্যযন্ত্ৰী হিচাপে এজন হাৰমনিয়াম মাষ্টৰ, এজন তালবাদক, খোলবাদক, দুজন আৰু সহযোগী পালি হিচাপে কেইবাজনো থকা দেখা যায়। এই পালিসকলে কেতিয়াবা কেতিয়াবা চৰিত্ৰৰ ভাও দিয়া দেখা যায়। কুশান গানত বিভিন্ন চৰিত্ৰত অভিনয় কৰা বেশভূষাৰ বিশেষ তাৎপৰ্য আছে। পৰম্পৰাগতে চলি অহা গীদাল বা গায়নে ধুতি পাঞ্জাবী, কান্ধত চেলেং চাদৰ বা গামোচা পৰিধান কৰে আৰু হাতত বেনা থাকে। দুৱাৰীজনৰ আঁঠুৰ ওপৰত ধুতি, গাত গেঞ্জি আৰু অধিক হাস্যৰস বা ৰহস্য সৃষ্টিৰ বাবে ৰংচঙীয়া চোলা বা ফটুৱা পৰিৱেশন কৰে। মুঠতে বহুৱাৰ ৰূপ লয়। তেওঁ দুমুখীয়া চৰিত্ৰৰ ভাও দি সকলোকে সহায় কৰে। পালিসকলে ধুতি পাঞ্জাবীৰ লগতে কান্ধত গামোচা ব্যৱহাৰ কৰে। চুকুৰীসকলে সাধাৰণতে শাৰীখন কলাফুল ঢাকি, সাধাৰণ মহিলাসকলে পিন্ধা শাৰীতকৈ অলপ ওপৰলৈ উঠাই পিন্ধে। এই নৃত্য আৰু অভিনয় কৰাত সহায় কৰে। শিল্পীয়ে পৰম্পৰাগত বস্ত্ৰ, ৰাজবংশী মহিলাৰ জাতীয় বস্ত্ৰ পাটানি পৰিধান কৰি পৰিলক্ষিত হয়। কেতিয়াবা কেতিয়াবা শাৰী ঘাগৰাৰ দৰে কৰিও পিন্ধা দেখা যায়। অলংকাৰ অলংকাৰৰ ভিতৰত স্থানীয় চন্দ্ৰহাৰ, কপাৰ কাটা, কাণফুল, নাকফুল, নেফুল, ঘুগৰা, বাহুকাজু পিন্ধে আৰু কেতিয়াবা কেতিয়াবা খাপ খুৱাই অইন অলংকাৰ পিন্ধাও পৰিলক্ষিত হয়। আনহাতে কুশান গান পূৰ্বৰ পৰম্পৰা মতে মুকলি পথাৰত কলগছৰ মধ্যাংশ 4টা পুতি ৰাইজৰ বহাৰ সুবিধা হোৱাকৈ ওপৰত ছাইমনা বা চামিয়ানা টানি দিয়ে। তাৰপিছত ধানখেৰৰ ওপৰত বৃত্তাকাৰে বহাৰ সুবিধা কৰি দিয়ে যাতে দৰ্শক ৰাইজে বহে। পূৰ্বতে এনে কৰা ৰীতি সাজঘৰৰ পৰা প্ৰথমে 2জন বাইন কান্ধত খোল লৈ আৰু ডাইনা বাইন তাল লৈ আখৰত প্ৰৱেশ কৰি আসন গ্ৰহণ কৰে আৰু খোলবাদন আৰম্ভ কৰে আৰু পিছত অন্যান্য বাদক প্ৰৱেশ কৰে। এটি পয়ঘৰেৰে সুৰৰ মূৰ্ছনা সমাপনেৰে খোলবাদন সমাপ্ত ঘটে। ফলাবনৰ অন্তত হাতত বেনালৈ গীতাল প্ৰৱেশ কৰে আৰু ৰাইজক সেৱা জনাই মাজভাগত আসন গ্ৰহণ কৰে আৰু তেওঁৰ পিছফালে দুৱাৰী
আন বাদ্যযন্ত্ৰীসকলে বহি সমূহ শিল্পীৰ সমন্বয়ত আহা আহা হা 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 সুৰ তুলি শ্লোকমতে ৰাম লক্ষ্মণ পূৰ্বজং ৰঘুবৰং সীতাপতিনং সুন্দরম কাকুস্থং করুণাময়ং গুণবিধীনং বিপ্রপ্রিয়ং ধার্মিকং রাজেন্দ্রং সত্যসন্দং দশরথ তনয়ং শ্যামলং শান্তমূর্তিম বন্দে লোকাভিরামাং রঘুকুল শিল্পং রাগবং আর রাবণাবরীম ইত্যাদি ইয়ার পিছে পিছে রঘুবন্দনা করে গীতাল। আরে ও ভরসা করি হে মোর রাম তোমার চরণ দুখানা দয়ারি। আচ্ছা বেশ যোগ গীতাল। আরে তব নাম নিয়া প্রভু গো বেনা নিলং হাতে দয়া করো প্রভু দয়াময় প্রভু অধম জনেরে বা ও দয়াল রাম আজ তোমার ভক্ত হনু সঙ্গে নিয়া তুমি মন্ত্র যন্ত্র তুমি আমার তাও রঘুনাথে খারা বন্দনা পয়ার রঘুনাথ প্রভুনাথ রাজীব লোচন দয়া করো রঘুনাথ প্রভু বন্দিলাম চরণ তব নাম স্মরণ করি প্রভু বিনা লইলাম হাতে দয়া করো দয়াময় প্রভু অধম জনাতে অধম বুলিয়াতে ক্ষমা না করিবে পতিত পাবন রাম কোন গুণে ধরিব ইত্যাদি রঘুবন্দনার পিছত সুকুরীসকলে আকৰত প্ৰৱেশ কৰে আৰু পয়াৰ বন্দনা গায়। ও হকিৰে ঘাটাই ঘাটাই হকি সৰিষাৰ ফুল কালাই মাৰিলে ঠকি জাতিয়ে জাতিয়াৰ ফুল হকিৰে পয়াৰৰ শেষত সৰস্বতী বন্দনা গায়। আইসেক মা সরস্বতী আইসেক মা মোর বিনা পানী আমাৰ আচৰে আইসেক মা মোর বিনা পানী। তাৰপিছত চুকুৰীৰ লগত গীডাল দুৱাৰী থিয় হয় বাদ্যযন্ত্ৰী বজোৱা পয়াৰ সুৰ আৰু সুৰ তালে চাৰি যুগৰ হৰিৰ মহত্ব প্ৰকাশে অধিক পৰিপক্ষ কলালৈ ৰূপান্তৰ কৰে। বন্দনা পয়া হৰি কৰিলি লীলা চমৎকাৰ হৰি তোমাৰ লীলা বুজা ভাৰ প্রত্যেক কইলেন লীলা হরি তাই সে রাম ধনুর্ধারী দাপরতে কৃষ্ণ রূপ ধরি গিডাল আকৌ সুর ধরে ওহ হ হ লবনীল কালযন্ত্র উপনীল বেনা রাম নাম গাইতে গাইতে অযোধ্যা লাগিয়া চাৰি যুগৰ পিছতে মহত্ব গীত হোৱাৰ পিছত গীডালে দৰ্শক ৰাইজৰ অনুমতি বিচাৰি কি পালা আৰম্ভ কৰিব বা ৰাইজৰ সময়মতে সহমত মতে পালা আৰম্ভ কৰে। গীডাল আৰু দুৱাৰীৰ মাজত পৰিৱেশিত কাহিনীসমূহ কথোপকথনৰ দ্বাৰা ভাংকি কৰা হয়। মাজে মাজে দুৱাৰী গীডালক খুহুতীয়া কথা কৈ দৰ্শক ৰাইজক আনন্দ প্ৰদান কৰে। দুৱাৰীয়া নাটকৰ পৰিস্থিতি পৰিৱেশ সাপেক্ষে চুকুৰীহঁতৰ লগত ৰামায়ণৰ বহিৰ্ভূত পয়াৰ বা গীত পৰিৱেশন কৰা পৰিলক্ষিত হয়। যেনে দুৱাৰী তুমিত গোৱালেৰ নাৰী গাঁও গিৰায়া খাও শাশুড়ি নদীর জ্বালায় অলাইয়া নায়র যাও চুকুরি খাই খসকার পাতরে গোলাম খাই খসকার পাত চিনা নাই জানা নাই ঠাট্টা পরিষ্কার। এনেদৰে কুখান গানৰ ডবনিকা পৰাৰ আগমুহূৰ্তত গীডাল দুৱাৰী চুকুৰি পালি আদি সকলে ৰাইজৰ ওচৰত ক্ষমা খুজি গীতেৰে মোহিত কৰে। আরে দশচক্র ভগবান পরিসমাপন ভাইরে হো 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 দারুণ বিধাতা তাই হা 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 যেনজন শুনিবারে করে অভিলাপ সর্বপাপ ঘুষে তার সর্ব হয় বাপ অপুত্র শুনিলে সে পায় পুত্র বর যে যাহা বাসনা করে পুরায় সত্তর এইজন রামায়ণ করিতে শ্রবণ পরলোক সে সর্ব করিলে গমন মৃত্যুকালে রাম রাম করে সেই জন অকরিলে করিলে সেই বৈকুণ্ঠ গমন। সদয়কত ভোল ডাঙ্গা অর্থাৎ ফুলৰ বাদৰে কুখান গানৰ সমাপ্তি ঘোষণা কৰে। কুখান গানৰ গীত কাহিনী বহিৰ্ভূত অংশখিনি বাদ দিলে পৰিৱেশ ৰীতিলৈ লক্ষ্য কৰিলে আমাৰ ধাৰণা হয় যে অংকীয় নাটৰে কেঁচা সামগ্ৰী আৰু অংকীয় নাটৰ দৰে শ্লোক গীত সংলাপ ভাংতি আদি কুখান গানৰ মূল বস্তু। কুখানৰ পৰা সমলয় সম্ভৱতঃ গুৰুজনে পৰিমাৰ্জিত ৰূপত ভক্তিমূলক অংকীয় নাটৰ জন্ম দিছিল। সম্প্ৰতি এই লোকনাট্য কুখান গান বিলুপ্তিৰ পথত ৰাজনৈতিক সামাজিক পৰিৱৰ্তনৰ ফলতে লোকনাট্য ম্লান কৰিছে।
অকল কিছুমান চৰকাৰী আৰু বেচৰকাৰী ব্যক্তি প্ৰচেষ্টাত সুখান গান জীয়াই ৰখাৰ বাবে সংঘাত আৰু সংগ্ৰাম কৰি আছে। এই আহপুৰুষীয়া লোকনাট্যৰ বিজ্ঞানসন্মতভাৱে গৱেষণা আৰু সংৰক্ষণ কৰি লিখিত আকাৰত প্ৰকাশ কৰিলে অসমীয়া নাট্য সংস্কৃতি সম্পূৰ্ণ মৰ্যাদা পাব বুলি ক'ব পাৰি।